নগাঁও আৰু মৰিগাঁও জিলাবাসীৰ বাবে এটি ভাল খবৰ। এতিয়া আপুনি নগাঁৱতে পাব লোকেল শিঙি মাছৰ পোনা, লগতে লোকেল মাগুৰ মাছৰ পোনাও পাব। গুণগত মানৰ শিঙি আৰু মাগুৰ মাছৰ খেতি কৰি আপুনি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব। স্বাদ পৰিপুষ্টি, বজাৰ দৰ চাহিদা আৰু গ্ৰহণযোগ্যতাৰ দিশৰ পৰা মাগুৰ আৰু শিঙি মাছ তুলনাবিহীন। অসমৰ জনসাধাৰণৰ অতিকৈ প্ৰিয় এই মাছ দুবিধ। আপোনাৰ যদি 1 বিঘা মাটিৰ পুখুৰী আছে, 1 বিঘা পুখুৰীত আপুনি 10 কুইণ্টেলৰ ওপৰত শিঙি মাছ বনাব পাৰিব। 10 কুইণ্টেল শিঙি মাছৰ দাম 5 লক্ষাধিক টকা। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখিব। পুখুৰীত শিঙি মাছ পালন কৰাটো এক লাভজনক ব্যৱসায়। যদি আপুনি ভালদৰে শিঙি মাছৰ খেতি কৰিব পাৰে, শিঙি মাছৰ খেতিৰ লাভ বেলেগ মাছতকৈ অধিক। ইংৰাজীত ইয়াক ষ্টিংগিং কেটফিছ নামেৰে জনা যায়। শৰীৰত বাকলি নাই যদিও ই মুখত গোফ আছে, খাবলৈ সুস্বাদু। বজাৰত যথেষ্ট চাহিদা আছে, সেয়ে এই মাছ পালন কৰি অধিক লাভ অৰ্জন কৰিব পাৰিব। কৃষি পদ্ধতি সহজ, ইয়াক যিকোনো ধৰণৰ জলাশয়ত পালন কৰিব পাৰিব। অক্সিজেনৰ অভাৱ, অত্যাধিক পানীৰ উষ্ণতা আৰু আনকি পচা পানীৰ দৰে প্ৰতিকূল পৰিৱেশত জীয়াই থাকে। ইয়াত কম পানীত আৰু উচ্চ ঘনত্বত পালন কৰিব পাৰিব। ৰোগ যথেষ্ট কম আৰু অধিক সহনশীল। শিঙি মাছ জীৱিতভাৱে বিক্ৰী কৰিব পাৰিব, কিয়নো ইহঁত পানী নোহোৱাকৈও অলপ পানীত দীৰ্ঘদিন জীয়াই থাকে। যদি সঠিকভাৱে যত্ন কৰা হয়, ই কম সময়ৰ ভিতৰত 5-6 মাহৰ ভিতৰত এই বিক্ৰীৰ বাবে উপযুক্ত হৈ যায়। আপোনাৰ যদি শিঙি মাছৰ পোনা লাগে, এতিয়া স্ক্ৰীণত দিয়া কণ্টেক্ট নম্বৰত যোগাযোগ কৰি মাছৰ কাৰণে অৰ্ডাৰ কৰিব পাৰিব। ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমা